নিত বলিছে আকৌ মধ্যটো বলিছে বা কিহৰ বা বলিছে ইলেকশ্যনৰ বা বলিছে এতিয়া গাই দিম অকণমান অকল চাপৰিটো বজাব লাগিব ৰিদমটো দিব লাগিব চবে একেলগে একেলগে ফূৰ্তিকে বিহুহে ন চাপৰি একেলগে ঢোলো আহি গ'ল কি নাম বিনালে বিহুতি আহিলে কুলিতি বিনালে বিহুতি আহিলে কত ফুল ফুলিলে নিৰ্বাচন আহিলে কত ফুল ফুলিলে নিৰ্বাচন আহিলে ধুলে গুণালে উখল মাখ লাগিলে ধুলে গুণালে উখল মাখ লাগিলে এই দলে বলে আহিবা দাধিকা ৰাখিবা দলে বলে আহিবা ভোটাধিকা ৰাখিবা ভোটাৰাই লগত খালি খালি থিয় হৈ সবল সংগহী সবল সংগহী প্ৰত্যেকে ইনকম কৰিব বিচাৰে আৰু মই আপোনালোকক ডেকা ল'ৰাখিনিক কওঁ যে মোবাইলটোৰ পৰাও ইনকম কৰিব পাৰি মোবাইলৰ পৰা ইনকম কৰিব পাৰি প্ৰত্যেকে আজিকালি জানেই মই টিপছটো শিকাই দিওঁ ঘৰতে বহি বা ঘৰতে নহয় অকণমান বজাৰলৈ মোবাইলটো উলিয়াই লৈ গৈ ইনকম কৰিব পাৰে সহজ উপায়টো হৈছে মোবাইলটো বেছি দিলেই হ'ল আৰু আমাৰ সৰু সৰু ল'ৰা ছোৱালীখিনিক সুধিছোঁ চাইনা মানুহে বেছিভাগ চাইনা মানুহে এইখন হাতে খানা নাখায় কিয় নাখায় মোৰ হাতেদি কেনেকৈ খাব কি নামটো মাইনা গুণগুণ বৰগোহাঁই তেখেতৰ কাৰণে এটা হাত চাপৰি দিয়ক অন্য কণমানি ছোৱালী কিমান স্মাৰ্ট হয়নে নহয় ইমান সৰু ছোৱালীজনীয়ে পপককে উত্তৰ দিছে এইটো বয়সত চাগে আমি জন্মই হোৱা নাছিলো এতিয়া বিহুটো গাই দিওঁ লিখি আনিছে আৰু তোমালোকৰ আত্মাৰ শুদ্ধিৰ কাৰণে পৃথিৱীত গৈ মই আত্মসহায়ক গোট খুলিমগৈ সদায় সদায় এনেকে হাঁহি ফূৰ্তিকে থাকক সেইটোৱে বিচাৰোঁ আৰু লগতে আমি সচেতনো হৈ থাকিব লাগিব যিহেতু আমাৰ নিৰ্বাচন আহি আছে গতিকে আমি প্ৰত্যেকে জানো নতুন কথা নহয় যে ভোটাধিকাৰ আমাৰ মৌলিক অধিকাৰ আমি যেনেকেই নহওক যে সেই দিনটোত বন্ধ পালোঁ বুলি আজি সাহস আপোনালোকৰ এই অধিকাৰেহে দেশখনক সবল কৰি তুলিব প্ৰথম কথা আৰু দ্বিতীয়তে অভিনন্দন জনাইছোঁ সেইসকলক যিসকলে এইবাৰ নতুনকৈ ভোটাধিকাৰ লাভ কৰিছে আমি যেতিয়া প্ৰথম ভোটাধিকাৰ পাইছিলোঁ তেতিয়া বিৰাট এটা বেলেগ ধৰণৰ এটা এক্সাইটমেণ্ট আছিল যে কেনেকৈ সোমাম কি কৰিব লাগিব নিয়মবোৰ নাজানিছিলোঁ কিন্তু আমি মিছ কৰা নাছিলোঁ দিছিলোঁ আৰু এইটো অধিকাৰ কোনেও মিছ নকৰিব দহৌ বন কাটি কৰি হ'লেও ভোটটোত কিন্তু দিবই আৰু আপোনালোকে বিভিন্ন মহলত গম পাই আছে যে যিসকল শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম আৰু যিসকল 85 বছৰৰ ঊৰ্ধৰ যিসকল আমাৰ ককা আইতা আছে তেখেতসকলৰো ভোট দিয়াৰ ব্যৱস্থা আছে সেইখিনি কথাও আপোনালোকে ডিটেইলছত গম পাব যোগাযোগ কৰিব কেৱল ভোটদানৰ পৰা বিৰত নাথাকিব ধন্যবাদ।